আসসালামু আলাইকুম রহমাতুল্লাহি ওয়া বারাকাতুহু। আজির বিষয়বস্তু হল হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীবন আদৰ্শ তৃতীয় খণ্ড। এই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম ইনশাআল্লাহ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলামায় ছুটে আয়। আল্লাহ তাবারক তাআলা পবিত্র কোরআনত কৈছে, লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানাহ, অর্থাৎ তোমালোকৰ বাবে আছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজত উত্তম আদৰ্শ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শত্ৰুৰ লগত সদায় ভাল ব্যৱহাৰ কৰিছিল। বদৰ নামৰ ঠাইত বদৰৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধখন মুছলমান আৰু কাফিৰসকলৰ মাজত হৈছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত মাত্ৰ 314 জন তীৰন্দাজ সৈন্য আৰু কাফিৰসকলৰ সেনাপতি আবু সুফিয়ানৰ লগত 1000 জন সৈন্য আছিল। এই যুদ্ধত মুছলমানসকল জয়ী হয় আৰু 70 জন কাফিৰক বন্দী কৰি মদিনালৈ আনে। সেইদিনাখন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ পৰিবাৰসকলক ক'লে, তোমালোকৰ মাজত কোনে নৰমকৈ ৰুটি বনাব পাৰা আৰু কোনে ভালকৈ তৰকাৰী বনাব পাৰা। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰিবাৰবিলাকৰ মাজত কোৱাকৈ আৰম্ভ হ'ল, আজি কিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নৰম ৰুটি আৰু সোৱাদিষ্ট তৰকাৰী আঞ্জা বিচাৰিছে। তেওঁলোকে ভাবিলে যে যুদ্ধত জয়ী হোৱাৰ বাবে হয়তো আনন্দিত আজি নৰম ৰুটি আৰু সোৱাদিষ্ট আঞ্জা খাব। হজরত আয়েশা রাদিয়াল্লাহু আনহা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি কেতিয়াও ভাল খাদ্য বা ভাল আঞ্জাৰ কথা কোনোদিনেই কোৱা নাছিল, কিন্তু আজি কিয় কৈছে? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰত ক'লে যে আজি 70 জন কাফিৰক বন্দী কৰি ৰখা হৈছে। সিহঁতে নিজৰ জীৱন ৰক্ষাৰ বাবে সিহঁতৰ মুখমণ্ডল শুকাই গৈছে। যদি সিহঁতক নৰম ৰুটি আৰু ভাল আঞ্জা দিয়া নহয় তেন্তে তেওঁলোকে খাব নোৱাৰিব। সেয়ে আজি সিহঁতৰ বাবে নৰম ৰুটি আৰু সোৱাদিষ্ট আঞ্জা বনাব কৈছোঁ, যাতে তেওঁলোকে খাদ্য খাই আনন্দিত হয়। তাৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বন্দীসকলৰ কাৰণে নৰম ৰুটি আৰু সোৱাদিষ্ট আঞ্জা লৈ নিজে খুৱাই থৈ আহিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিছুমান বন্দীক বিনা বন্দীপনে মুক্তি দিছিল আৰু কিছুমানক বন্দীপন কৰি ৰাখি মুক্তি দিছিল। আৰু যিসকলে লোক শিক্ষিত আৰু কাৰিকৰ আছিল সিহঁতক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে তেওঁলোকে মুছলমানসকলৰ 10 জন মানুহক সেই শিক্ষাত শিক্ষিত কৰাৰ পিছত সিহঁতক মুক্তি কৰি দিয়া হ'ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিমান যে উদাৰ আছিল তাক বিবেকৰ জৰিয়তে জুখিব নোৱাৰি। এবাৰ হজরত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহু ৰাস্তা দি যাওঁতে ক্ষুধাৰ তাড়নাত অচেতন হৈ পৰি গৈছিল আৰু কেকাই আছিল। অলপ পিছত দেখিলে হজরত আবু বক্কৰ ছিদ্দিক ৰাদিয়াল্লাহু আনহু আহি আছে। তেওঁক দেখি আবু হুৰাইৰা ভাবিলে নিশ্চয় তেওঁৰ বাবে কিবা ব্যৱস্থা কৰিব, কিন্তু আবু বক্কৰ ৰাদিয়াল্লাহু আনহু তেওঁৰ বাবে একো নকৰি তাৰ ওচৰেদি পাৰ হৈ গুচি গ'ল। তাৰ পিছত হজরত ওমৰ ৰাদিয়াল্লাহু আনহু আহি থকা দেখি আবু হুৰাইৰা আনন্দিত হ'ল আৰু মনে মনে ক'লে, নিশ্চয় হজরত ওমৰে মোৰ কাৰণে কিবা কৰিব। কিন্তু হজরত ওমৰ ৰাদিয়াল্লাহু আনহু তেওঁৰ ওচৰেদি পাৰ হৈ গুচি গ'ল। এই কথা শুনি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আবু হুৰাইৰাক ক'লে, বলা আমাৰ ঘৰলৈ বলা। আবু হুৰাইৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত ঘৰত প্ৰৱেশ কৰিলে। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ পৰিবাৰসকলক ক'লে, কিবা খোৱা বস্তু আছে নেকি? তেওঁৰ পৰিবাৰসকলে ক'লে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, খাবলৈ কোনো বস্তু নাই, কিন্তু এজন মানুহে 1 লিটাৰ গাখীৰ দান কৰিছে, সেই গাখীৰখিনিহে আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, সেই গাখীৰখিনিকেই দিয়া। এই কথা আবু হুৰাইৰা শুনি অলপ সন্তুষ্ট হ'ল আৰু মনে মনে ভাবিলে, নিশ্চয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক এই গাখীৰখিনি দিবলৈ দিব। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুক ক'লে, আপুনি গাখীৰৰ পিয়ালাটো 70 জন আসহাবে সুফাক পান কৰাই আহক, সিহঁতেই ক্ষুধাৰ তাড়নাত দুৰ্বল হৈ পৰিছে। আবু হুৰাইৰা ভাবিলে, এই 1 লিটাৰ গাখীৰ মোৰেই দেখোন নহ'ব, কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অনাহাৰে থকা 70 জন আসহাবে সুফাক পান কৰাবলৈ কৈছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা মতে আবু হুৰাইৰা সাহাবাসকলক গাখীৰ পান কৰালে
আৰু দেখিলে যে পিয়ালাটোত যিখিনি গাখীৰ আছিল সেইখিনিয়ে আছিল, তাৰ তিল মানুহ কমা নাই। তেতিয়া আবু হুৰাইৰা বুজি পালে আৰু নবীক ক'লে, ইয়া ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, আপুনি এতিয়া গাখীৰ পান কৰক। নবী সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে, আপুনি আগতে পান কৰক, মই পিছত পান কৰিম। আবু হুৰাইৰা উদৰ পুৰাই গাখীৰ পান কৰিলে আৰু পিয়ালাটো ঘৰৰ ভিতৰত লৈ পৰিবাৰসকলক পান কৰাই শেষত নবী সাল্লাল্লাহু আলাইহি সাল্লামে পান কৰিলে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে গাখীৰ পান কৰাৰ লগে লগে গাখীৰ শেষ হ'ল। আলহামদুলিল্লাহ। আজিৰ কাৰণে আপোনালোকক ধন্যবাদ জনাই আলোচনাটো শেষ কৰিছোঁ।